শুকান ৰুটি খায়ো নিশা কটোৱাৰ উদাহৰণ সেই কণমানিজনৰ লগত আছে। নমস্কাৰ, মই ভাস্কৰ ভূঞাই আপোনালোক সকলোকে মোৰ চেনেললৈকে স্বাগতম জনাইছোঁ। যদি মোৰ কাহিনীবিলাক ভাল লাগিছে তেনেহ'লে এটা বহুমূলীয়া মতামত দিব বুলি মই আশা কৰিছোঁ, আৰু লগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া কণমানিজনৰ ঘৰৰ আৰ্থিক অৱস্থাৰ কথা। যদিও কণমানিজনৰ পিতৃয়ে চাকৰি কৰিছিল, চাকৰি সূত্ৰে কণমানিজনৰ পিতৃ ঘৰৰ পৰা বহু দূৰত আছিল, যাৰ বাবে সেই সময়ত কোনো বেংকৰ ATMৰ ছিষ্টেমটো তেতিয়া নাছিলে, বা আছিল যদিও গাঁৱত ধৰি লওক মানে ATMৰ ব্যৱস্থা নাছিল, বহু দূৰ যাব লগা হৈছিল, বা আজিৰ দিনৰ নিচিনাকৈ গুগল পে', ফোনপে', পেটিএমৰ ছিষ্টেমটো নাছিলে। তো তাৰ কাৰণে বহুখিনি অসুবিধা হৈছিল, আৰু সেয়েহে পিতৃ যেতিয়া ছুটি লৈ ঘৰত আহে তেতিয়াহে ঘৰখনক অকণমান আৰ্থিকভাৱে সহায় কৰিব পাৰিছিলে। সেইকাৰণে বহু ক্ষেত্ৰত সেই কণমানিজনে কষ্ট পাব লগা হৈছিলে, কাৰণ বাকী ঘৰৰ অৱস্থা ইমান এটা আৰ্থিকভাৱে সম্বল নাছিলে, যাৰ ফলত কিছু সময়ত ঘৰখনত খাদ্যৰ কেতিয়াবা অভাৱ হয়, আৰু সেই অভাৱৰ বাবেই কণমানিজনে বহু ৰাতি কেতিয়াবা লাল চাহৰ লগত ৰুটি খাই পেলাই নিশাটো কটাইছে, আৰু কেতিয়াবা হয়তো অকল শুকান ৰুটি আৰু পানী খাই ৰাতিটো কটাইছে। আৰু কণমানিজনক পিতৃয়ে যেতিয়া মানে চৰকাৰী স্কুলখনত ক্লাছ 1ৰ পৰা 2 পালে, তেতিয়া ক্লাছ 2 পোৱাৰ পিছত প্ৰাইভেট স্কুল এখনত দিলে। প্ৰাইভেট স্কুলখনত যেতিয়া দিছিলে তেতিয়া প্ৰাইভেট স্কুলবিলাকত মানে টিফিন নিয়া এইটো থাকে, টিফিন নিব লাগে। 3-4টা ক্লাছ যোৱাৰ পিছত 12-12:30 বজাত দুপৰীয়া সকলো ছাত্ৰ ছাত্ৰীক টিফিন খাব দিয়ে। তো সেই কণমানিজনৰ এনেকুৱাও দিনো গৈছে যে টিফিনত অকল ৰুটি এখন বা দুখনহে থাকে, কিন্তু ৰুটিৰ লগত খাবৰ কাৰণে চব্জি নাথাকে। কিন্তু কণমানিজনে ইমান চতুৰ আছিল, বেলেগে তাক মানে শুকান ৰুটি খোৱাৰ কাৰণে তাক কোনোবাই ঠাট্টা কৰিব বা লাজ দিব বুলি সি ৰুটিখন সদায় ৰোল কৰি লৈছিল। এনেকুৱা দেখায় যে ৰুটিৰ মাজত চব্জি নাইবা কিবা বস্তু আছে, আৰু সি ৰুটিখন এনেকুৱাকৈ কামুৰিছিলে মানে কোনো ক'বই নোৱাৰে যে সি শুকান ৰুটি খাই আছে, কিন্তু বেচেৰাই শুকান ৰুটিয়ে খাই আছিল, অকল ৰুটিখন খাই আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ এদিন সেই কণমানিজনৰ গা বেয়া লাগিলে স্কুলত, আৰু সেই সময়তে টিফিন খাবৰ সময় হৈছিলে। তো স্কুলৰ প্ৰিন্সিপাল বাকী শিক্ষক শিক্ষয়িত্ৰীসকলে তাক নি পেলাই অকণমান সেৱা শুশ্ৰূষা কৰিলে, কৰাৰ ফলত গাটো তাৰ অলপ ঠিক হোৱাৰ পিছত তাৰ টিফিনটো আনি পেলাই শিক্ষকসকলে তাক খাবলৈ আগবঢ়াই দিছিলে, আৰু সেই টিফিনটো এগৰাকী শিক্ষয়িত্ৰীয়ে খুলি দিছিলে, আৰু খুলি পেলাই শিক্ষয়িত্ৰীগৰাকীয়ে দেখিছিল যে তাৰ টিফিনত অকল ৰুটি দুখনহে আছে। ৰুটিৰ লগত খাবৰ কাৰণে চব্জি একোৱে নাছিলে। তেতিয়া সেই শিক্ষক শিক্ষয়িত্ৰীসকলে মৰমতে তাক শিক্ষয়িত্ৰীসকলে অফ টাইমত খাবৰ কাৰণে যিখিনি টিফিন আনিছিলে ঘৰৰ পৰা, তাৰ পৰা সকলোৱে অকণ চব্জি মিলাই দিছে। তো এনেকুৱা দিনো সেই কণমানিজনৰ লগত গৈছে। তো ইয়াৰ পিছত আহিম কণমানিজনে কি খেল খেলি ভাল পাইছিল, আৰু সি সেই খেলৰ প্ৰতি কিমান পাগল আছিল। যদি মোৰ আজি এই ভিডিঅ'টো, এই কাহিনীটো আপোনালোকৰ ভাল লাগিছে, সেই কণমানিজনৰ এই কাহিনীটো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে এটা বহুমূলীয়া মতামত দিয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। ধন্যবাদ।